আমগুৰিৰ নামটিত অসমীয়া যুৱতীক আক্ৰমণ কৰা বহিৰাগত সুনীল ঠাকুৰক কাৰাগাৰলৈ প্ৰেৰণ। অভিযোগ অনুসৰি ২ নং অভয়পুৰীয়া গাঁৱৰ বোধিন চন্দ্ৰ দত্তৰ কন্যা পূৰবী দত্ত নামৰ যুৱতীগৰাকীয়ে টিউচনৰ মাচুল বিচৰাৰ বাবে আমগুৰিত ভাড়াতীয়া হিচাপে থকা সুনীল ঠাকুৰ আৰু তেওঁৰ পত্নী পুনম দেৱীয়ে আক্ৰমণ কৰে। আক্ৰমণত আহত যুৱতীগৰাকী বৰ্তমান লক্ষ্মীপুৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। কৰা আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত যুৱতীগৰাকীৰ পিতৃয়ে নামটি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতেই ক্ষিপ্ৰতাৰে বহিৰাগত সুনীল ঠাকুৰক আটক কৰি 12/2024 নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। আৰু এটা কথা স্পষ্ট খিলঞ্জীয়া মানুহে ইয়াত মাৰ খাই জীয়াই নাথাকে। কেতিয়াবা বাংলাদেশীৰ হাতত, কেতিয়াবা বিহাৰৰ মানুহৰ হাতত, কেতিয়াবা ৰাজস্থানৰ মানুহৰ হাতত। এনেকৈতো নচলিব। এনেকৈ নচলিব, এইটো একদম আমি স্পষ্টকৈ কৈ দিছোঁ। একদম স্পষ্ট বাৰ্তা, এৰেষ্ট কৰি জেললৈ পঠিয়াব লাগিব। আৰু যদি জেললৈ নপঠিয়াই তীব্ৰ গণতান্ত্ৰিক আন্দোলন হ'ব। এজনী কণমানি ছোৱালীক ক'ৰবাৰ বিহাৰৰ পৰা অহা মানুহে ইয়াত মাৰপিট কৰিব আৰু আমি চাই থাকিম, এইটো বস্তু নহ'ব। ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হ'ব, গণতন্ত্ৰৰ শেষ স্তৰলৈকে প্ৰতিবাদ হ'ব। মই আজিলৈকে তাইক এটা চৰ মাৰি পোৱা নাই। এতিয়া বিদেশী এজন আহি আমাৰ ঘৰৰ ভিতৰত তাইক থপৰিয়াইছে, চুলি জোকোৱাই দিছে। তাৰ কাৰণে মই দুখিত, ন্যায্য প্ৰাপ্যটো পাব লাগে। দুখীয়ে উচিত শাস্তি পাব লাগে আৰু এওঁ শুদ্ধ ন্যায় পাব লাগে। মই তেওঁলোকক পঢ়াওঁতে মেলোঁতে কিমান কষ্ট হৈছে সেইখিনি মই জানো। কিন্তু আজি তাই আকৌ আনক শিক্ষা বিলাবলৈ যোৱা অৱস্থাত এনেকুৱা এটা এক ৰকমে ভাল কামেই বুলি মই কওঁ যে আনক তোমাৰ যি শিক্ষা আনকো যদি বিলাব পৰা। এজাহাৰটো আজিহে দিছোঁ। হয়, মই এজাহাৰ দিয়াৰ পিছতে আজি 12:44 এজাহাৰ দিছোঁ। ঠিক সেই তাৰ আগে পিছে তেওঁক ধৰি আনিছে। স্পষ্ট কথা, নামটিত বহিৰাগতৰ দপদপনি আমি সহ্য নকৰোঁ। সদৌ টাইম ছাত্ৰ সন্থাই আমি সকীয়াই দিব বিচাৰিছোঁ। বিশেষকৈ আপোনালোকে দেখিবলৈ পাইছে খিলঞ্জীয়াৰ বহিৰাগতই কিন্তু বিভিন্ন সময়ত আক্ৰমণৰ হাত তুলিছে। বিভিন্ন ঠাইত আমি দেখিবলৈ পাওঁ, ছাত্ৰীকে হওক বা বিভিন্ন শিতানত বিভিন্ন সময়ত সেইদিনা খেলুৱৈক আক্ৰমণ কৰিলে, আজি এগৰাকী টিউচনৰ ছাত্ৰীক আক্ৰমণ কৰিলে। কিন্তু এই কথাবোৰ আমি পুংখানুপুংখে চাবলৈ গ'লে সদৌ টাইম ছাত্ৰ সন্থাই বিভিন্ন আমি দেখিবলৈ পাওঁ। কিন্তু খিলঞ্জীয়াসকলক বহিৰাগতসকলে বিভিন্ন সময়ত আৰ্থিকভাৱে হওক বিভিন্ন সময়ত জুৰুলা কৰি আহিছে বা শাস্তি কৰি আহিছে। গতিকে আমি সদৌ টাইম ছাত্ৰ সন্থাই স্পষ্ট কথা, নামটি অঞ্চলত কিন্তু কোনো কাৰণতে আমি সহ্য নকৰোঁ। খিলঞ্জীয়াৰ স্বাৰ্থত আমি কাম কৰি যাম। সদৌ টাইম ছাত্ৰ সন্থাই নামটি অঞ্চলৰ ৰাইজক লৈ আমি কাম কৰি যাম। সদৌ টাইম ছাত্ৰ এটা কথা স্পষ্ট ক'ব বিচাৰিছোঁ, জিলা প্ৰশাসন বা অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ। সৌদিনা এটা খিলঞ্জীয়াৰ স্বাৰ্থত আমি কাম কৰাৰ লগে লগে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল শিৱসাগৰৰ যুৱদলত। কিন্তু তাৰ পাছতেই আজি পুনৰবাৰ খিলঞ্জীয়াৰ হাতত পহত হ'বলগীয়া হৈছে আমাৰ ছাত্ৰীগৰাকী বা এই বহিৰাগতসকলে আমাৰ খিলঞ্জীয়াসকলক আঘাত সানিবলগীয়া হৈছে। গতিকে আমি সদৌ টাইম ছাত্ৰ সন্থাই সকীয়াই দিছোঁ পুনৰবাৰ, যদি এই ক্ষেত্ৰত যদি চৰকাৰে ব্যৱস্থা নকৰে, 24 ঘণ্টাৰ ভিতৰত যদি ব্যৱস্থা নকৰে, আমি সদৌ টাইম ছাত্ৰ শিৱসাগৰ জিলা বন্ধ ঘোষণা কৰিবলৈ বাধ্য হ'ম। গৰিখাগৰ পৰা সত্যমালী ৰিপৰ্ট, দৈনন্দিন অসম।